নমস্কাৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ মই আজি কি কৰিবলৈ লৈছোঁ গম পাইছে মই কেইটামান কৰদৈ আচাৰ বনাবলৈ এই আচাৰটো এনেদৰে যদি বনোৱা যায় তেতিয়াহ'লে বহু বছৰলৈ বা বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি কাৰণ এই আচাৰটো কেতিয়াও ভেঁকুৰ নুঠে বা বেয়া হৈ নাযায় এই আচাৰটো এনেদৰে বনাই চাবচোন মই বনোৱা পদ্ধতিত আপুনি যদি কেতিয়াও বনোৱা নাই তেতিয়াহ'লে নিশ্চয় বনাব বুলি আশা কৰিলোঁ বলকচোন চাওঁ মইনো কেনেদৰে আচাৰটো বনালোঁ দেখুৱাম কৰদৈ বৰ বেছি নহয় 1 কেজিমান হ'ব এইখিনি মই নিজৰ পচন্দৰ মতে কাটি লৈছোঁ আপোনালোকে যেনেকৈ মন যায় তেনেকৈ কাটিব পাৰে নিজৰ পচন্দ অনুসৰি মই বৰ বেছি ডাঙৰকৈ কটা নাই কাৰণ অলপ শুকালে হৈ যাব অলপ শুকালে অকণমান সৰুও হ'ব তথাপিও মই মোৰ পচন্দৰ মতে কাটিছোঁ এইখিনি কাটি মেলি দুটা ৰ'দত শুকুৱাব লাগিব আজিকালি ঠাণ্ডা দিনৰ ৰ'দ খুব ধুনীয়াকৈ পৰে এই এনেকুৱা ৰ'দত দুটা ৰ'দ শুকুৱালে কৰদৈ আচাৰ বনাবলৈ ৰেডি হৈ যাব মই এনেকৈ কাটি মেলি এইখিনি প্ৰথমতে নিমখ আৰু হালধি প্ৰয়োজন অনুসৰি দি দিম আৰু যেতিয়া নিমখ দিয়া যায় তেতিয়া এই কৰদৈৰ ভিতৰত থকা পানীখিনি ওলাই যায় আৰু ওলাই পানী শুকাই যায় সেইটো কাৰণে আচাৰ শুকুৱাওঁতে নিমখ মিক্স কৰি ল'ব লাগে আৰু লগতে হালধিও মিক্স কৰি ল'লে ভাল হয় সেইটো কাৰণে মই এনেকৈ মিক্স কৰি পেলাই দিছোঁ আৰু এইখিনি মিক্স কৰি পিছতো অলপ দিব লাগিব মই যিহেতু এনেকৈ কাটি মেলি ৰ'দত দিম এইখিনি মই শুকুৱাই আনি এইখিনি দুদিন শুকোৱাৰ পিছত মই আজি এনেকৈ লৈ আহিলোঁ আজি এইখিনি বনাই থ'ম কৰদৈ বৰ বেছি নাছিলে কিন্তু ইমান অকণমান যদিও ভাল পেলাই দিবলৈ মৰম লাগিলে সেইকাৰণে মই বনাই ৰাখিছোঁ যেনে তেনে হ'বহে আৰু ইয়াত মছলা আছে ইয়াত মছলা মই আজৱাইন এচামুচ ধনিয়া বগা সৰিয়হ আৰু ক'লা জিৰা মিঠি গুটি এই সকলোখিনি ইয়াত মই দি পিচি ৰাখিছিলোঁ এইকাৰণে অকণমান কাৰণে মই এইখিনি হেৰি কৰা নাই এই পিচি থোৱাখিনি মই এনেকৈ দি দিলোঁ গোটেইখিনি নালাগিলে বেছি দিলে বেয়া হয় যিহেতু সেইকাৰণে মই বেছিকৈ দিয়া নাই আৰু এটা বস্তু ইয়াত আছে এইখিনি মই পিচি ৰাখিছোঁ এইখিনি হৈছে বগা সৰিয়হ মই ভিনেগাৰ অলপ দি পেলাই পিচি ৰাখিছোঁ ইয়াত অলপমান দি দিম কাৰণ এইখিনি বেয়া নহ'বৰ কাৰণে মই ভিনেগাৰ মিক্স সৰিয়হটো দিছোঁ আৰু ইয়াত নিমখ আগতে মই দিয়ে ৰাখিছিলোঁ নিমখ আৰু হালধি দিয়া হৈছিলে তথাপিও আচাৰ যেতিয়া নিমখ লাগিব মই সেইকাৰণে 1 চামুচ দি দিছোঁ এইখিনি মিক্স কৰি লওঁ গুড জানে দেই আমাৰ মইনাই ন হয় হয় এতিয়া ইয়াত অকণমান মিঠাতেল এড কৰি দিছোঁ এইখিনি মই কেঁচা মিঠাতেল দিছোঁ কাৰণ মই এইখিনি শুকুৱাই ৰাখিব লাগিব সেইকাৰণে মই কেঁচা মিঠাতেল 100 গ্ৰামমান দি দিছোঁ এইখিনি মই কি বনাইছোঁ বাৰু আচাৰ
ইয়াত মই কাশ্মীৰী ৰেড চিলি পাউডাৰ মিক্স কৰিছোঁ। ইয়াত অলপ দি দিম, কালাৰৰ কাৰণে হ'ব। এইটো বেছি জ্বলা নাথাকে। এই জ্বলা নাথাকিলেও মই বেছি জ্বলা দিয়াও নাই তেনেকৈ। মোৰ ছোৱালীজনীও খাব বিচাৰে, সেইটো কাৰণে মই এইখিনি ঘৰত খাম আৰু সেইকাৰণে জ্বলা দিয়া নাই। বিকিব হ'লে বা বিকিবৰ কাৰণে হ'লে বা কোনোবাই যদি বেছি জ্বলা খায় তেতিয়াহ'লে ইয়াত জলকীয়া দিব পাৰে, শুকান জলকীয়াও দিব পাৰে আৰু কেঁচা জলকীয়াও দিব পাৰে। মই সেইখিনি দিয়া নাই, মই ছোৱালীজনীও খাব যিহেতু, সেইকাৰণে মই অকল ৰেড চিলি পাউডাৰটো ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি এনেকৈ সম্পূৰ্ণৰূপে মিক্স হ'ব লাগিব। ইয়াত অকণমান কম হৈছে, সেইটো কাৰণে আৰু অকণমান দি দিছোঁ। এনেকৈ সম্পূৰ্ণৰূপে আচাৰখিনিত মানে কৰদৈখিনিত মিক্স কৰাৰ পিছত ৰ'দত দিব লাগিব। আৰু তেলটো বহুত বেছি নহ'লেও হয়, প্ৰতিডোখৰ কৰদৈতে বা মছলাতে তেলখিনি মিক্স হ'ব লাগিব। তেতিয়াহে তেল মছলা এইখিনি যেতিয়া ৰ'দত দিম নহয় তেতিয়া এইটো ভিতৰত সোমাই যাব, আৰু ভিতৰত সোমাই গ'লে আচাৰটো খাবলৈ ভাল হয়। মই এনেকৈ ভালদৰে মিক্স কৰি লৈছোঁ যাতে এডোখৰো বাকী নৰয় আৰু গোটেইবিলাকতে মছলাখিনি লাগি যায়। এনেকৈ মিক্স কৰি মেলি, আৰু চাওকচোন মই তেলটো বৰ বেছি দিয়া নাই, তেলটো লপথপীয়াকৈ মানে ইয়াত গোটেইবিলাক কৰদৈত মছলাত লাগি যোৱাকৈহে মই তেলটো ব্যৱহাৰ কৰিছোঁ। এইখিনি চাওক, কালাৰটো ইমান ধুনীয়া হৈছে আৰু তেলৰ পৰিমাণটো ইমানখিনি হৈছে। আৰু এতিয়া মই এইখিনি বৈয়ামত ভৰাম, ভৰাই কমেও এসপ্তাহ বা 4-5 দিন ৰ'দত দিম। আৰু কেঁচা মিঠাতেল দিছোঁ যিহেতু অলপ ৰ'দত দিবই লাগিব। যেতিয়া ৰ'দত দিম তেতিয়া তেলটো পাক আহিব, আৰু তেতিয়া এই মছলাৰ গোন্ধ আৰু আচাৰ সম্পূৰ্ণৰূপে হৈ যাব খাব পৰা। মই এনেকৈ ইয়াত ভৰাই মেলি, এতিয়া বৈয়ামেই হ'ব, বেছি নহয়, আধা কেজি 1 কেজিমান হ'ব চাগে, ইমানখিনিয়ে হ'ব। আৰু কোনোবাই যদি এনেকৈ বনাই চোৱা নাই, বনাই চাবচোন মোৰ পদ্ধতিত। আৰু মই যিমান পাৰোঁ ইয়াত ভালদৰে দেখাবলৈ যত্ন কৰিছোঁ। আৰু যদি কিবা বুজিবলৈ অসুবিধা হৈছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই আৰু সুন্দৰৰূপে দেখাবলৈ যত্ন কৰিম। ইয়াত মই এনেদৰেই বনাইছোঁ যিহেতু মই এনেকৈ বনাই মেলি খোৱাৰ উপযোগী কৰি তুলিম।